ninilihin penkato koi mata isip Mirta Kemedo. Mirta Kemeke la person henlo non El Fresco The Talent Show Season 2 non project kam klang dapo. Asin nang litumta labang sorong cepati donji ning hang ulute bang ikha lapet nang cepati donji. For more information, you can contact at the number given on screen, or you can also visit Card News office at office hours. কাৰ্বি পৰিষদৰ কক্ষত এডভান্টেজ আসামৰ ওপৰত সেমিনাৰ গুৱাহাটীত অনুষ্ঠিতব্য গ্লোবেল ইকনমিক সামিটত CEM ৰংহাং পৰিষদ বৰ্গৰে অংশগ্ৰহণৰ পূৰ্বে প্ৰস্তুতি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদত একাংশ কৰ্মীৰ কৰ্মৰ অপসংস্কৃতি কাৰ্যালয় কক্ষতে তাছপাত খেলি অতিবাহিত কৰে সময় মাইবং কাণ্ডক তীব্ৰ গৰিহণা জাকাস আহত তথা নিহতৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰৰ পৰা ক্ষতিপূৰণৰ লগতে নাগালেণ্ড ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱাৰ দাবী নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ আলোচনা কক্ষত আজি অনুষ্ঠিত হয় এডভান্টেজ আসাম শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ সেমিনাৰ অহা 3 আৰু 4 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া গ্লোবেল ইকনমিক সামিটত ভাগ ল'বলৈ যোৱাৰ বাবে বিভিন্ন দিশ সামৰি আজি সেমিনাৰখন অনুষ্ঠিত কৰা হয় গুৰুত্বপূৰ্ণ সেমিনাৰখনত ফেডাৰেশন অফ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল ৰাজীৱ গোস্বামীয়ে এডভান্টেজ আসামৰ সন্দৰ্ভত অনুষ্ঠিত সেমিনাৰত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং সহিত পৰিষদ বৰ্গৰ অংশগ্ৰহণৰ বাবে কোৱা হয় আজি অনুষ্ঠিত এই অনুষ্ঠানত ৰংহাঙে বিভাগীয় বিষয়াসকলক তাৰ বাবে বিভিন্ন দিশ সামৰি প্ৰয়োজনীয় তথ্য প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে উল্লেখ্য উক্ত সেমিনাৰত পৰিষদৰ মুখ্য সচিবসকলৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে কাৰ্বি আংলং সাহিত্য পৰিষদৰ একাংশ কৰ্মীয়ে গঢ়িছে কৰ্ম অপসংস্কৃতি কৰণীয় কাম নথকা বাবে নে এলেহুৱা স্বভাৱৰ বাবে কামৰ পৰা নিস্তাৰ পাবলৈ এইদৰে আছুতীয়া কোঠালিত বহি সেই কৰ্মীসকলে কাৰ্যালয় কক্ষতে তাছপাত খেলি সময় অতিবাহিত কৰিছে আহক আমাৰ কাৰ্ড নিউজৰ সংবাদদাতাই যুগুতাই পঠোৱা এই ৰিপৰ্ট দৃশ্যটোলৈ ভালদৰে মন কৰক কৰ্মচাৰীসকলে কাৰ্যালয়ৰ কোঠাৰ ভিতৰত কি কৰি আছে কৰ্মচাৰীসকলৰ বাবে আজি সপ্তাহটোৰ প্ৰথমটো দিন গণৰাজ্য দিৱস চতুৰ্থ শনিবাৰৰ বন্ধ আৰু দেওবাৰৰ বন্ধ ঘৰত বহি উপভোগ কৰিও হেঁপাহ পলোৱা নাই এই কৰ্মচাৰীসকলৰ কাৰ্যালয় চলা দিনটোতে নিজৰ নিত্য কৰ্তব্যৰ প্ৰতি পিঠি দি অৱসৰ সময় কটাইছে তাছ খেলি আৰু কেনেবাকে আমাৰ কাৰ্ড নিউজৰ কেমেৰাৰে ধৰি থকাৰ কথা কেনেবাকৈ গম পোৱাত পলকতে জৰে তাছপাত ততে এৰি পলাই পত্ৰং দিছে সুৰুপা কৰ্মচাৰীসকল ইপিনে যি সময়ত জিলাখনৰ মেলে মিচিঙে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৰ্ম সংস্কৃতিৰ কথা কয় আনপিনে স্বয়ং পৰিষদৰ সচিবালয়ৰ অন্তৰ্গত একাংশ কৰ্মচাৰীসকলে এইদৰে কাৰ্যালয় কক্ষতে তাছপাত খেলি অপসংস্কৃতি গঢ়িছে উল্লেখ্য এই অপসংস্কৃতিৰ সন্দৰ্ভত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰে এক আছুতীয়া সাক্ষাৎকাৰত সাংবাদিকৰ আগত ব্যক্ত কৰে পেলামন ফুটেজ নালিতো নাপাকলাং সো ফুটেজ পুঠা কে ঠেক লং পেন স্তামেলো ডাইলিতো কাউন্সিল বাংকে কাংথির জেরাদিম লাসিলাসন के दो पर निलिहिन पेन स्तामेला बांके सोदाक पेन निलितुम नॉन काउंसिल चेयरमैन के हाई पेन स्तामेलो ला सोला मा पुठा चिंगवाइपो के आलांग नितुम फन स्तामेलो सो पोस्ट नोटिस स्तामेलो ऑफिस अनियम मतें पेन स्तामेलो कुपिमा के क्लेम पर निंगला बांके निलितुम चेयरमैन पेन टोंग सेकोट निलितुम चिंगवाइपो कुपिया स्टेप से एंजिमा ला बांके निलितुम जुंजु कोस निलि पेन आमा स्तामेलो आरडी पिदुन पो जे लसन एक्टिविटीज पावे दे जे फांजितमेलो निलिस्तमे फुल सपोर्ट दुन पो चेयरमैन along lapen lason पावे दे जे फान निलितुम काटु गवे फानता वार्निंग सितामेलो मो ठेकलंग ले दे जे फान सितामेलो निलितुम लासपर के सोदाक पेन सितामेलो एक्शन के एनपन जे फान निलितुम बरिपन
যে মন্দিৰ সদৃশ কাৰ্যালয়ত এইদৰে একাংশ কৰ্মচাৰীয়ে কাৰ্যালয় চলি থকা সময়তে তাচপাত খেলাটো অতি গৰ্হিত কথা এই কাণ্ডত জড়িত দুখী কৰ্মচাৰীসকলৰ বিৰুদ্ধে উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰা হ'ব অৱশ্যে কাৰ্বি পৰিষদৰ সচিবালয়ৰ দৰে কাৰ্যালয় এনে অপসংস্কৃতি গঢ়াৰ প্ৰচেষ্টা আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে হেয়া সময়ত দেখিলেহে লেখিব পৰা যাব মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ মাইবং কাণ্ডক তীব্ৰ গৰিহণা দিছে জাকাছে গ্ৰেটাৰ নাগালেণ্ড ফ্ৰেমৱৰ্ক চুক্তিক কেন্দ্ৰ কৰি মাইবং ষ্টেচনত ডিমাছা সামাজিক সংগঠনৰ প্ৰতিবাদ অৱৰোধ আৰু অৱৰোধকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত আহত আৰু নিহত পৰিয়ালবৰ্গলৈ অসম চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী কৰাৰ লগতে জাকাছৰ নেতৃত্বই তথাকথিত কেন্দ্ৰ আৰু সশস্ত্ৰ সংগঠন NSCN-IMৰ মাজত হোৱা প্ৰস্তাৱিত নাগালেণ্ড ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবী তুলিছে আজি সন্ধিয়া এখন সংবাদ মেলত জাকাছৰ হৈ অধ্যক্ষ খৰসিং তেৰণে স্পষ্ট ভাষাত সাংবাদিকৰ আগত ব্যক্ত কৰে যে নিজৰ ভূমি ৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম কৰা নিৰস্ত্ৰ আৰু নিৰীহ সংগ্ৰামী ডিমাছাসকলৰ ওপৰত আৰক্ষীয়ে সংঘটিত কৰা বৰ্বৰোচিত কাণ্ডক জাকাছে তীব্ৰ গৰিহণা দিয়ে কথাটোলৈ মাইবঙত যোৱা 25 তাৰিখে যি ঘটনা সংঘটিত হৈছে সেইটো আমি দুখ প্ৰকাশ কৰিছোঁ তাৰপিছত পুলিচ ব্ৰুটেলিটিৰ এগেইনষ্টে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ we condemn strongly police brutality and we demand judicial inquiry into the incident and we demand stringent action against the officer responsible for the incident and the gross violation of human rights আৰু আমি we express our heartfelt condolences to the bereaved families and we demand appropriate compensation. এই বৰ্বৰোচিত কাণ্ডৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত হোৱাৰ লগতে দুখী বিষয়াসকলক উপযুক্ত শাস্তি দিয়াৰ দাবী কৰে সংবাদমেলত অধ্যক্ষগৰাকীয়ে পুনৰ সদৰি কৰে যে নিজৰ ইতিহাস আৰু সংস্কৃতিৰে সমৃদ্ধ নগাসকলৰ সন্মান তথা স্বীকৃতি জনাই তেওঁলোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাত আপত্তি নাই কিন্তু সেই বুলি চুবুৰীয়া নিজৰ নিজৰ ইতিহাসেৰে সমৃদ্ধ অৰুণাচল মণিপুৰ আৰু অসমবাসীৰ ভূমিৰ অংশ দাবী কৰি কৰা আৰু অন্তৰ্ভুক্তিকৰণৰ প্ৰচেষ্টাক জাকাছে কেতিয়াও মানি নলয় আৰু এই নাগালেণ্ড ফ্ৰেমৱৰ্ক চুক্তিক কেন্দ্ৰ কৰি অনাগত দিনবোৰত ডিমা হাছাওত সংঘটিত হোৱাৰ দৰে অন্য ঠাইত যাতে সংঘটিত নহয় গতিকে প্ৰস্তাৱিত নাগালেণ্ড চুক্তিক কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবী তোলে অধ্যক্ষগৰাকীয়ে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হ'ল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, next education, inter private limited, arts and dance classes, etc. Montessori classes will start from first week of January 2018. For admission details, please contact 03671 273084 or 7896 971 592 or 8724068454 or 8472091283. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: lift-off haircut, hair treatment, hair oiling, henna, straightening, hair perming.
Full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Aurelatus facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে পাকলাংছ হেম্পু কেচিএছ গোটৰ উদ্যোগত পাকলাংছত কাৰ্বিসকলৰ পৰম্পৰাগত বৰ্ণিল হাচাকেকান উৎসৱ উলহ মালহেৰে উদযাপন কৰা হয় 14 জানুৱাৰীৰ পৰা অনুষ্ঠিত হাচাকেকান উৎসৱটি 28 জানুৱাৰীৰ দিনা সামৰণি পৰে বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হাচাকেকানৰ উৎসৱৰ সামৰণিৰ দিনা জিৰচং ৰংফাৰৰ উদ্দেশ্যে ব্যাখ্যাৰ পিছত বিশিষ্ট সাংস্কৃতিক কৰ্মী ধনসিং ৰংফাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে যোগদান কৰে পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে ইয়াৰ উপৰিও ভিডিচি অধ্যক্ষ ঋষ সিংহাৰ বালিপথাৰ লেম্পছৰ সম্পাদক সোণাৰাম সিংহাৰ কাৰ্বি লাম্মেট আমেৰ উপদেষ্টা বাৰিন ইংটি নিহাং ডনচিৰি মাণ্ডলিক কেচিএছ সভাপতি নিহাং ৰংফাৰৰ সম্পাদক কাংবুৰা ইংটি বিশিষ্ট সমাজকৰ্মী চেমছন টিমুং ভিডিচি সদস্য মহেশ্বৰ টকবি বিজেপি বোকাজান ব্লক মণ্ডলৰ সভাপতি সভানেত্ৰী গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়া প্ৰমুখ্য ব্যক্তিসকল সভাত উপস্থিত থাকে উল্লেখ্য হাচাকেকানৰ উৎসৱৰ উপলক্ষে লটাৰী খেল অনুষ্ঠিত কৰা হয় লটাৰীত পুৰস্কাৰ প্ৰাপ্তি সৌভাগ্যৱান নম্বৰ যথাক্ৰমে 2690 3019 3032 হ'ল প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ আনহাতে যথাক্ৰমে 3089 1720 2764 2464 নম্বৰৰ গৰাকীসকল নিচুকনি পুৰস্কাৰ আগবঢ়োৱা হয় আগন্তুক গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিতব্য আন্তৰ্জাতিক মেডাম মেফিলৈ সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিছে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে টাই আহোম সম্প্ৰদায়ৰ পৰম্পৰাগত মেডাম মেফি উপলক্ষে অসমৰ লগতে কাৰ্বি আংলং জিলাত টাই আহোমসকলৰ বাবে এই পূজা অতি গুৰুত্বপূৰ্ণ এই পূজা কাৰ্বিসকলৰ ৰংকে পূজাৰ দৰে বছৰটোৰ বাবে সমগ্ৰ টাই আহোম সম্প্ৰদায়ৰ লগতে বিশ্ববাসীৰ মংগল প্ৰাৰ্থনা কৰি উৎসৰ্গা প্ৰথাৰে সম্পন্ন কৰা হয় পিছত প্ৰসাদ হিচাপে ৰান্ধি বাঢ়ি মেডাম মেফিলৈ অহা ভক্তসকলৰ আটাইয়ে মিলি প্ৰীতিভোজ এসাঁজ আনন্দৰে খোৱা হয় বিশ্বৰ বিভিন্ন টাই আহোম অধিষ্ঠিত অঞ্চল বা স্থানত উদযাপন কৰিবলগীয়া এই পূজাৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলঙৰ ডিফু চহৰটো উলহ মালহেৰে মেডাম মেফি উদযাপন কমিটিয়ে প্ৰস্তুতি পৰ্ব প্ৰায় সম্পন্ন কৰিছে বুকাজনৰ খটখটিত থকা কেন্দ্ৰীয় সংৰক্ষিত বাহিনী অৰ্থাৎ CRPFৰ উদ্যোগত পালছ পলিঅ' প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় খটখটি CRPFৰ DIG GP মদন কুমাৰৰ নেতৃত্বত 0 পৰা 5 বছৰৰ ভিতৰৰ বয়সৰ শিশুসকলৰ বাবে আয়োজন কৰা এই পালছ পলিঅ' প্ৰদান অনুষ্ঠানত DIG GPৰ উপৰি ডাক্তৰ KH শ্যাম সিং CMO SC ঘোষ DC পীৰ মহম্মদ DC সুৰজ MK DGMৰ লগতে হস্পিটেলৰ ষ্টাফ তথা কৰ্মচাৰীসকল উপস্থিত থাকি পালছ পলিঅ' আঁচনিৰ কাৰ্যসূচী সফল ৰূপায়ণত সহযোগ কৰে CRPFৰ DIG গ্ৰুপ চেণ্টাৰৰ F4 পলিঅ' প্ৰদান অনুষ্ঠানত সৰ্বমুঠ 150 জন শিশুক CRPFৰ নেতৃত্ব চলা পালছ পলিঅ' প্ৰদান অনুষ্ঠানত আহি নিজৰ শিশুসকলক পালছ পলিঅ'ৰ টোপোলা খুৱাই উপকৃত হয় আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ